ফাকুৱা এক ৰঙৰ উৎসৱেই নহয়, ফাকুৱা হৈছে আৱেগ অনুভূতি, মিঠা স্মৃতিৰে ৰসাল কৰি তোলা জীৱনৰ এক মধুময় সময়। আৰু এই মধুময় সময়ৰ যদি সঁচাকৈ আপুনি ভালকৈ উপলব্ধি কৰিব বিচাৰে, তেন্তেহ'লে আপুনি যাব পাৰে বৰদোৱা। বৰদোৱাৰ স্মৃতি বন্দী কৰিম বুলি ভাবিয়েই আমি গোটেইকেইটাই হঠাৎ এটা ডিচিশ্যন ল'লোঁ বৰদোৱালৈ যাম বুলি। এয়া আমি এতিয়া বৰদোৱাত আছোঁ আৰু আমাৰ লগত আছে বহুত মানুহ। বৰদোৱাত আজি উদুলি মুদুলি গুৰুজনাৰ আসন কৰিছে স্থাপন, চকুৰি ভকতে বহিছে লগতে গুৰুজনাৰ নাম ঘোষবাৰ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই ফাকুৱা উৎসৱটো বিভিন্ন নামেৰে উদযাপন কৰা দেখা যায়। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাৰ পাতেকীবাৰীত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল। শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সত বৰদোৱা ধামত জহাত-খলপীয়া বৈকুণ্ঠৰ পদ কৰি লৈ বলোৰাম আতৈক ফাকুগুৰি আনিবলৈ মৰুৱাপুৰলৈ পঠাইছিল আৰু 10 দিনৰ পিছত 7টা কড়িৰ বিনিময়ত 7 কলহ প্ৰাকৃতিক ৰং আনিছিল। তাৰ পাছত সন্ধৰা দলৈয়ে পঞ্জিকাত দিন বাৰো চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত শুভ দিন চাই দৌল উৎসৱ পালন কৰিছিল। আৰু তেতিয়াৰে পৰাই ফাগুন মাহৰ শুক্লা পূৰ্ণিমাত এই দৌল উৎসৱ কৃষ্ণ সংস্কৃতিৰ ভক্তি ধৰ্মৰ বৰ্ণনাৰে পূজা অৰ্চনা সংযম আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে সক্ৰিয় বৈশিষ্ট্য সানি এই দৌল উৎসৱ পালন কৰি আহিছে ভক্তসকলে। হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে উখল মাখল হৈ থকা বৰদোৱাৰ আজি পৰিৱেশটোৱে হৈছে উদুলি মুদুলি। আপুনি য'তেই চাওক সকলোতে দেখিব হাজাৰ হাজাৰ ভক্ত আহিছে নিজৰ নিজৰ বয় বস্তু লৈ আৰু ইয়াত এসাঁজ তৃপ্তিৰে খাই যাম বুলি আহিছে। বৈকুণ্ঠৰ ধাম যেন লগা এই অময়াপুৰী বৰদোৱা সঁচাকৈয়ে এই ফাকুৱা দিনকেইটাতে চাবলগীয়া হৈ পৰে। ৰাতিপুৱা দিনৰ 1টা বজাত উঠাই উলিয়াব। আহিব পৰা ভালে আছিলে। দিনৰ আকাশী চাওক, আমি সদায় নিজৰ ঘৰত সকলোৱে এসাঁজ এসাঁজ বনাই খাওঁৱেই, কিন্তু হাজাৰ হাজাৰ ভক্তৰ লগত যেতিয়া মুকলি আকাশৰ তলত আপুনি এনেকৈ চৌকাত জ্বলায়। কি বনাইছে? হয় নেকি? হয় নেকি? ঠিক আছে ঠিক আছে, লাগক লাগক। ক'ৰ পৰা আহিছে? 12 ভুজিয়া। এই আমেজটোৱে হৈছে একেবাৰে সুকীয়া। ইফালে হৰিনামো চলি আছে, ইফালে আমাৰ আঞ্জা তৰকাৰীও হৈ আছে আৰু এইয়া বাইদেউ এগৰাকীয়ে নেগেৰা কোবাই কোবাই একদম তাল ফাল কৰি একদম সকলোৰে দৃষ্টি আকৰ্ষণ কৰাকৈ নাম গাই আছে। হৰিনামৰ ধ্বনিৰে বৰদোৱাৰ আকাশমাৰ্গত
উখল মাখল কৰি থকা এই পৰিৱেশটো চাবৰ কাৰণে আপুনি মই আকৌ অপেক্ষা কৰিব লাগিব 1 বছৰৰ কাৰণে। ভক্তিৰসৰ সোৱাদ লৈ লৈ এতিয়া ল'ব লগা হৈছে ট্ৰেফিক জামৰ সোৱাদ। এতিয়া বাজিছে 9টা আৰু আমি ওলাব পৰা নাই বৰদোৱাৰ পৰা। অৱশেষত ভাবিলোঁ নিজে অলপ ছ'চিয়েল ছাৰ্ভিচ কৰোঁ বুলি। ইমান এটা ট্ৰেফিক জাম ক্লিয়াৰ কৰোঁতে আমাৰ ঘৰ আহি পাওঁতে একেবাৰে 12টা বাজিলে। দুখে ভাগৰে ভিডিঅ' এডিট কৰিব নোৱাৰি আৰু শুই থাকিলোঁ আৰু পিছদিনা এডিটিঙৰ কাম হাতত দিলোঁ। চ' আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।